আজি এটা আকৌ নতুন দিন ইমানেই গৰম লাগিছে ৰাস্তাটো ইমান ভালো হোৱা নাই আকৌ GMCH যা তাৰপিছত আকৌ ক্লাছ কেনেকৈ আজি দিনটো পাৰ হ'ব এতিয়া আকৌ উভতি আহিম ইমানেই গৰম লাগিছে বুজাব নোৱাৰোঁ মানে গৈ আছোঁ আৰু বাছখন পালেই হয় আজি আকৌ লাইন ধৰ ইমান বেয়া ৰাস্তা এই ৰাস্তাটো দি পেলাই মই অহা যোৱা কৰিব লগা হৈছে ইমানেই গেলা গোন্ধাইছেও উপায় নাই ভাবিছোঁ বাছখন পাই গ'লেই হয় দেই গৰমত নহ'লে জ্বলিব লাগিব AC বাছ পালেই হয় আল্ট্ৰা বাছত যাবলৈ শক্তি নাই আৰু গৰমত যিয়ে পাওঁ বৰ্তমান উঠি দিম পাইছোঁ গুচি গ'ল সেই গ্ৰীণ কালাৰ বাজু সেইবোৰতে যাব লাগিব খুব ভাল AC থাকে আল্ট্ৰা বাছত যাব নোৱাৰে গৰম মানুহ ভিৰ তাত মানে 5 টকা এটা কম লয় সেই মানুহবোৰে মানে কিছুমানে বচায় কি কৰিব জানো 5 টকা বচাই পেলাই ফাইনেলি আহি পালোঁ আৰু বাছখনত বহিলোঁ ACটো মুখৰ আগতে বহি দিছোঁ বাছৰ পৰা নামিয়ে গাটো এনেকুৱা জ্বলিছে ইমানেই ৰ'দ পৰিছে ছাতি লৈও মানে পাত্তা পোৱা নাই তাৰপিছত মই ভাবিলোঁ ৰিক্সা এখন লওঁ ৰিক্সাখনক সুধিলোঁ এতিয়া যাব নে কি তেওঁ ক'লে অকণ ৰৈ পেলাই যাম আৰু যদি মানে যাবলৈ হয় 50 টকা দিব লাগিব 10 টকা ভাড়াটো মই 50 টকাকৈ দিম মই নালাগে হ'ব দিয়ক মই খোজকাঢ়ি যাম মানে যিমান দেৰি ৰ'ব লাগিব ন তাৰ বদলি মই মানে খোজকাঢ়িয়ে মই আগে পাই গ'লোঁ তাতকৈ তেতিয়ালৈকে সেইখন ৰিক্সা দেখিয়ে নাপালোঁ মই অহাৰ পৰা মানে যোৱালৈকে তাৰপিছত এয়া সোমালোঁ তাত গেটত ৰ'দে গৈ ফাইনেলি তাত ACত সোমালোগৈ ইমানো মানে মানুহ বেছি আছিলে কাৰণে ACটোও কাম কৰা নাই মানে তাত তাৰপাছত গৈ দেখিছোঁ যিডাল লাইন ইমানেই দীঘল তাত মানে ৰ'লে মানে 2 ঘণ্টা নহয় 1 ঘণ্টা 1.5 ঘণ্টা ৰ'ব লাগিব তাৰ বদলি মই ভাবিলোঁ জল্দি যাওঁগৈ ক্লাছটো কৰি লওঁ ক্লাছটো কৰি পেলাই মোৰ এনেও ডক্টৰ 11টাৰ পৰা 2টালৈকে বহিব তো সিমানত মানে মই গুচি আহিব পাৰিম মানে জল্দিকৈ গ'লে জল্দিকৈ ছুটি লৈ পেলাই মই গুচি আহিম তেনেকৈ ভাবিলোঁ তাৰপিছত গোটেইখন এয়া ঘুমুতিয়ে ফুৰিছোঁ দেখিছোঁ একদম নহ'ব ইয়াত তো উভতি আকৌ গুচি আহিলোঁ উভতি পেলাই এতিয়া মই ৰেপিড' এখন বুক কৰিছোঁ ৰেপিড'খন আহিছে তো তালৈ যামগৈ ৰেপিড'খনো আহি পাই গ'ল আৰু ইমান গৰম মই মানে পূৰা হেলমেটটো মোৰ মূৰত লগাই লৈছোঁ মানে গৰমত থাকিব পৰা নাই এইফালে ৰ'দে ডাকিছে কি কৰিম মই উপায় নাই বোলো তাতে হাফ স্লিভ পিন্ধি গৈছোঁ ইমানেই মানে গৰম লাগিছে যেনে তেনে গৈছোঁ আৰু মই কৈছোঁ জল্দি ব'লক ৰ'দটো দেখিছে কিমান বেছি ৰ'দ মানে কিমান বেছি ৰ'দ আৰু ইয়াত ট্ৰেফিকো বহুত আছিলে তো ট্ৰেফিক নথকা সময়ত মই বোলো ভিডিঅ'টো কৰি দিওঁ চাওঁ বোলো ইমানেই বেছি ৰ'দ থাকিব তাৰপিছত ক্লাছলৈ আহি পালোঁ আহি পাই মোৰ মুডটো খৰাব মানে কাৰণ মই ভাবিছিলোঁ 10টা বজাত ক্লাছ কৰি পেলাই মই 11টা 11:30 ওলাই দিম তাৰপিছত মেমে ক'লে নাই নহ'ব এতিয়া 10টা বজাত মানে অলৰেডি ল'ৰা ছোৱালী আছে তো তুমি 11:30 কৰিব লাগিব তাৰপৰা মই 1.5 ঘণ্টা মই ৰখিছোঁ তাত এনেই বহি আছোঁ মাথা চাথা গৰম তাৰ বুলি মই যি তাতেই ৰিপৰ্টটো ল'লোঁ হ'লে মোৰ লাভ আছিলে মানে নিজকে নিজে মানে কেনেকুৱা ফিল হৈছে কি ক'ম মানে মাথা চাথা মোৰ ঘূৰাই গৈছে মানে ইমান গৰমত এইবোৰ হৈছে তাৰপিছত মেমৰ পৰা জল্দি ছুটিটো ল'লোঁ মানে মই 1 ঘণ্টা ক্লাছেই কৰিলোঁ 1 ঘণ্টা ক্লাছ কৰি পেলাই মেমক ক'লোঁ মই যাওঁগৈ মোৰ ডক্টৰক দেখাব আছে তাৰপিছত মেমে ছুটি দি দিলে তাৰপিছত আকৌ পটাপট ৰেপিড' এখন বুক কৰি দিলোঁ আৰু এইখন ৰেপিডৰ কথা কি ক'ম হেলমেটটো ইমানেই সৰু সেই পোৱালিবোৰ যে পিন্ধে হেলমেট তেনেকুৱা এটা হেলমেট দিছে মোক তাৰপিছত মোৰ মূৰটো আধাটো ওলাই লৈছে আৰু চুলিখিনি গোটেইখিনি ওলাই মানে সেই বান্ধিবও নোৱাৰোঁ মানে আৰু ক্লিপো লগাব নোৱাৰোঁ ইমানেই টিকলো হেলমেট কি ক'ম খং উঠিছে এইফালে মানে চব ফালৰ পৰা আজি মোৰ মানে লাকটো এনেকুৱা কেলৈ হৈছে মই বুজি পোৱা নাই একদম গৰম এইফালে আৰু এইফালে হেলমেটটো মানে চায়ে মোৰ হাঁহিও উঠিছে কি ক'ম তাৰপিছত গৈ আছোঁ আৰু তেওঁক কৈছোঁ আপুনি হেলমেটটো অকণ চেঞ্জ কৰিব কাৰণ ইমান অকণমানি হেলমেটটো মই যদি মানে ছেফটি কেনে হয় ন তো পৰিলে মেলিলে মোৰ মূৰটোহে ভাঙিব এই হেলমেটটো পাই মূৰটো ভাঙিব বেলেগকৈ মোৰ মূৰটো ভাঙিবলৈ নাই মানে এইটো পাই মই দুখ পাম তাৰপিছত মই যেনে তেনে যাওঁ আৰু গৈ পেলাই পালেই হয় এইফালে গৰমৰ পৰাটো শান্তি নাই আৰু গোটেই ভিডিঅ'টোত মই গৰম কেলৈ কৈ আছোঁ মানে সঁচাকৈয়ে ইমানেই গৰম তাতে মই পূৰা মানে হাফকৈ পিন্ধিছোঁ ন পূৰা মোৰ একদম গাত পূৰা ডাকিছে মানে মোৰ এনেকুৱা লাগিছে যে ছাতি এখন লৈ ল'ব পাৰোঁ নেকি মই মানুহজনেও কৈছোঁ ছাতি তাতি আছে নেকি আপোনাৰ মই লৈ লওঁ মানে মই নোৱাৰিছোঁ কেব বুক কৰিবলৈ মানে তাৰপৰা মই যদি কেব বুক কৰোঁ 200 নে কিমান দেখাইছে তাত মই 30-40 টকাত দি পেলাই যোৱা ৰাস্তাটো মই 200-300 টকাটো মানে মোৰ ভৰাব মন নাই
অকণমান ৰ'দৰ কাৰণে। ফাইনেলি গৈ পেলাই মই পালোঁগৈ GMCH। আকৌ মানে তাত ৰিপৰ্টটো ল'বলৈ আছে, এইফালে টোপনিও ধৰিছে, একো খোৱাও নাই, মানে চাহ তাহ নাখাই গ'লোঁ। এনেকুৱা লাগিছে যে জল্দি দেখাওঁ আৰু গৈ পেলাই শুওঁ মানে। তাৰপিছত গৈ পাই পেলাই ডক্টৰক দেখাবলৈ হ'লে মানে এণ্ট্ৰি কৰিব লাগিব। আকৌ এণ্ট্ৰি কৰালোঁ, এণ্ট্ৰি কৰাই মেলি আকৌ তাতো ক'লে ৰ'ব লাগিব বোলে, তোমাক মাতিম বোলে এনেকৈ বুলি ক'লে। তাৰপিছত সেই কাগজখন ল'লোঁ আৰু লৈ পেলাই সেই মানুহজনক জমা দিবলৈ গ'লোঁ। আংকলক ক'লোঁ যে এইখন লওক, এণ্ট্ৰি কৰাই আনিলোঁ। তাৰপিছত তেওঁ মোক এটা ট'কন দিলে, তাত মানে 111 লিখা আছে। আৰু মই যেতিয়া গৈছোঁ মানে তেতিয়া 66টা মানে পেচেণ্ট চাইছে আৰু মোৰ 111 নম্বৰত মানে ট'কনটো পালোঁ। উঠিছে খং, আকৌ ৰ'ব লাগিব, এইফালে ধৰিছে টোপনি। কি কৰিম মানে, উপায়তো নাই, আজি দেখাব লাগিব, কাৰণ শুকুৰবাৰ আৰু মঙলবাৰেহে মোৰ ডক্টৰে চাই মানে, সেই দুটা সময়ত চাই। আকৌ আহি পেলাই চকী এখন বিচাৰিলোঁ, চকীখন বিচাৰি পেলাই ফেনৰ তলত নাপালোঁ, ফেনৰ ছাইডত পালোঁ চকী এখন। এই আঙুলিটো লাগিলে কাৰণে ভিডিঅ'টো তেনেকুৱা হৈ গৈছে মানে। তাৰপিছত সেয়া তাতে পালোঁ, বহিলোঁ, তাৰপিছত টিকেটটো চাইছোঁ, এয়া 111। তাৰপিছত মই সেই মানুহবোৰ চাই আছোঁ আৰু 80 পাৰ হ'ল, আৰু বেছি নাই আৰু মই দেখাবলৈ। তো তাতে ৰখি আছোঁ আৰু ঘড়ীটো চাইছোঁ মই যে কিমান বাজিলে, কাৰণ 2টা বজাত যাব বুলি কৈ দিলে ন, তো ভয়ো লাগিছে। ৰখি পেলাই চাই আছোঁ আৰু। আজি মানে তালৈ যেতিয়া গৈছোঁ GMCলৈ, তাত মানে মই 25 নম্বৰ কাউণ্টাৰ বিচাৰি ফুৰিছোঁ, মানে আল্ট্ৰাচাউণ্ড কৰাইছিলোঁ যে তাৰ ৰিপৰ্ট ল'বলৈ। তাৰপিছত গোটেই বিচাৰিছোঁ, কাৰোবাক সুধিছোঁ, ওপৰ তল সেইবোৰ কৈ আছে, গৈ আছোঁ ঘূৰিছোঁ। তাতে মানে পুলিচ এজন লগ পালোঁ। পুলিচজন ইমানেই ভাল আছিলে, তেওঁ মোক নিজে লৈ গৈ কাউণ্টাৰত মানে মোক তাত দেখাই মেলি, মানে ৰিপৰ্টটোৰ কথা সুধি মেলি মোক একদম আকৌ জেগাত আনি থৈছে, ইমানেই ভাল পুলিচজন। তাৰপিছত বহি মোৰ ব'ৰ লাগিছে। ব'ৰ লগাৰ পিছত মই ভাবিছোঁ কি কৰিম এতিয়া, মানুহকে চাইছোঁ আৰু এবাৰ দুবাৰ ফোনটো লৈ পেলাই ভিডিঅ' কৰিছোঁ। তাৰপিছত যি টি কৰি ফুৰিছোঁ। মই বোলো কেতিয়া হ'ব, কেতিয়া গৈ পাম, সেইবোৰে ভাবি আছোঁ। তাতে গৰম লাগিছে, মানুহৰ হেমগেম ইমান চিঞৰ বাখৰ। ডক্টৰক দেখালোঁ, ডক্টৰে ক'লে একো হোৱা নাই, তোমাৰ গেছ হৈছে। সেয়ে শান্তি লাগিলে, তাৰপিছত ঘৰলৈ গৈ আছোঁ। বাই বাই।